নমস্কাৰ খুলুমবাই আমি সকলোৱে জানো গম পাওঁ এটা সময়ত আমাৰ সারা ভাৰতটো ব্ৰিটিছৰ আণ্ডাৰত আছিলে আমি বহুত আন্দোলন কৰি পিনে আমাৰ ভাৰতবৰ্ষক আজাদ কৰিব পাৰিছোঁ বহুত মানুহ শ্বহীদ হ'ল বহুত মানুহ বহুত কষ্ট কৰাৰ পাছতে আমি ভাৰতটো ব্ৰিটিছৰ পৰা স্বাধীন কৰিব পাৰিছোঁ ঠিক তেনেদৰে আমাৰ অসমতো বহুত মানুহ শ্বহীদ হৈছে তেনেকৈ আমাৰ অসমত শ্বহীদ নগৰী বুলি ক'লে ঢেকীয়াজুলি বুলি আমি গম পাওঁ আমি গৌৰৱ কৰোঁ যি আমাৰ অসমতো ইমান এটা টাইমত ব্ৰিটিছৰ লগত আন্দোলন কৰি ইউজ কৰি যে আমাক ভাৰতক স্বাধীন কৰিছে ঠিক আমাৰ তেনেদৰে এজন ব্যক্তি ৰতন কছাৰী বুলি এজন শ্বহীদ হৈছিলে তেখেতৰ নামত আমাৰ ঢেকীয়াজুলিত এটা পথ তাৰ নামত ৰাখিছিলে কিন্তু 2 জুলাই তাৰিখে তেখেতৰ নামটো সলনি কৰি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী বুলি এজন নামৰ ব্যক্তিৰ নামটো চেঞ্জ কৰি দিছে এইটো বহুত দুখজনক ধিক্কাৰজনক আমি অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা দুখ প্ৰকাশ কৰিছোঁ এই নাম চেঞ্জ কৰাটো অকল শ্বহীদসকলক অপমান কৰা হোৱা নাই শ্বহীদৰ ফেমিলিক অপমান কৰা হৈছে গোটাই ঢেকীয়াজুলি ৰাইজক অপমান কৰা হৈছে আমাৰ বড়ো জাতিক অপমান কৰা হৈছে ট্ৰাইবেল জাতিক অপমান কৰা হৈছে গোটাই অসমবাসীকে অপমান কৰা হৈছে যিবিলাকে এই কাম কৰিছে নিকৃষ্ট কাম কৰিছে যি ইমান বিয়া মেণ্টেলি লৈ পিনি কাম কৰিছে মই অনুৰোধ জনাইছোঁ আমাৰ অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজক আকৌ নামটো যি নাম দিছে এইটো সলনি কৰক আৰু আমাৰ গোটাই অসমৰ যিমান সংগঠন আছে আসু পৰা এপছু পৰা ছাত্ৰ সংঘ ইণ্টেলেকচুৱেল ট্ৰাইবেল সংঘ সবকে ইয়াৰ বিষয়ে মাত মাতিবলৈ অনুৰোধ জনাইছোঁ কিয়নো জাতিৰ বিয়া টাইমত যদি সংগঠনবিলাকে আৱাজ নকৰে তাৰ বিষয়ে নকয় তাহলে সংগঠনবিলাকক কিয় লাগে ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ সব সংগঠনে ইয়াৰ বিষয়ে কওক আৰু মই অসমৰ মাননীয় শ্ৰীযুত CM আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই বিষয়ত হস্তক্ষেপ কৰক আপুনি অসমৰ মেন হয় অসমৰ CM হয় আপুনি সব বস্তু কৰিব পাৰোঁ যদি এইটো আকৌ নামটো চেঞ্জ কৰিব নোৱাৰে তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম এই কামটো বড়ো বিৰোধী ট্ৰাইবেল বিৰোধী অসম বিৰোধী আৰু আমি ভাবিবলৈ বাধ্য হ'ম এই গভৰ্ণমেণ্টটো এণ্টি ট্ৰাইবেল বুলি আমি ভাবিবলৈ বাধ্য হ'ম ধন্যবাদ গোজোন্থেং